টাইম8লৈ স্বাগতম জনাইছো Spm Ias Academyয় আগবঢ়াইছে Time8 Quiz of the Day আৰু এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিদিনে আপোনালৈ আগবঢ়োৱা হয় একোটাকৈ প্ৰশ্ন আৰু আপুনি যদি শুদ্ধ উত্তৰ দিব পাৰে তেন্তে আপোনাৰ নাম প্ৰকাশ কৰা হয় Time8ৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে এই অনুষ্ঠানত যথেষ্ট সংখ্যক দৰ্শকে অংশগ্ৰহণ কৰিছে আৰু শুদ্ধ উত্তৰ দিউতাৰ নাম প্ৰত্যেক দিনে প্ৰকাশ কৰা হয় Time8ৰ অফিচিয়েল ৱেবছাইটত আজিৰ প্ৰশ্ন হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম কি অপচন হিচাপে আছে শ্ৰী বিজয়াপুৰম পয়াগ্ৰাজ শ্ৰীভূমি অযোধ্যা গৰিকে ইয়াৰে ভিতৰত আপুনি বাছনি কৰক কোনটো উত্তৰ শুদ্ধ আৰু উত্তৰটো আপুনি পঠক time8.in ৱেবছাইটত এই অনুষ্ঠানৰ জৰিয়তে যেহেতু প্ৰতিদিনে আপোনালৈ একোটা প্ৰশ্ন আগবঢ়োৱা হয় আৰু যথেষ্ট সংখ্যক দৰ্শকে অনুষ্ঠানক আদৰি লৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে ইয়াৰ শুদ্ধ উত্তৰ দিছে আৰু শুদ্ধ উত্তৰ দিউতাৰ নাম প্ৰত্যেক দিনে প্ৰকাশ কৰা হয় Time8ৰ অফিচিয়েল ৱেবছাইটত যেহেতু প্ৰতিদিনে আপোনালৈ আগবঢ়োৱা হয় একোটাকৈ নতুন প্ৰশ্ন আৰু আপুনি শুদ্ধ উত্তৰ দিব লাগিব time8.in ৱেবছাইটৰ জৰিয়তে আৰু ৱেবছাইটৰ জৰিয়তে দিয়া উত্তৰহে গ্ৰাহ্য কৰা হয় গতিকে আপুনি time8.in ৱেবছাইটত যাওক আৰু শুদ্ধ উত্তৰ দিয়ক পুনৰবাৰ আপোনাৰ সুবিধাৰ্থে প্ৰশ্নটো ক'বলৈ চেষ্টা কৰিছো কৰিমগঞ্জ জিলাৰ নতুন নাম কি কৰিমগঞ্জ জিলাৰ নতুন নাম কি গতিকে আপোনাৰ সুবিধাৰ্থে কিন্তু কেইবাটা অপচনো ৰাখা হৈছে অপচন এ বিজয়াপুৰম অপচন বি পয়াগ্ৰাজ অপচন চি শ্ৰীভূমি অপচন ডি অযোধ্যা আৰু 19 নৱেম্বৰৰ প্ৰশ্ন আছিল মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত যথেষ্ট সংখ্যক দৰ্শকে ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে তেজপুৰ গতিকে শুদ্ধ উত্তৰ দি তিনিগৰাকী ভাগ্যৱান হিচাপে বিবেচিত হৈছে গতিকে তিনিগৰাকীৰ নাম উল্লেখ কৰিব বিচাৰিছো কোন তিনিগৰাকী ভাগ্যৱান শুদ্ধ উত্তৰ দিউতাৰ ভাগ্যৱান চেনিৰাম চুটিয়া চাৰমিন চুলতানা আৰু পমি বৰুৱা তিনিগৰাকী ভাগ্যৱান হিচাপে বিবেচিত হৈছে শুদ্ধ উত্তৰ দি Spm Ias Academyয় আগবঢ়াইছে Time8 Quiz of the Day আৰু এই অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেক দিনে আপোনালৈ আগবঢ়োৱা হয় একোটাকৈ নতুন প্ৰশ্ন আপুনি যদি অনুষ্ঠানত অংশগ্ৰহণ কৰে আপুনি শুদ্ধ উত্তৰ দিয়ে তেন্তে আপোনাৰ নামো প্ৰকাশ কৰা হ'ব Time8ৰ অফিচিয়েল ৱেবছাইটত আৰু আজিৰ প্ৰশ্ন হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম কি আৰু আপোনাৰ সুবিধাৰ্থে দৰ্শকসকলৰ সুবিধাৰ্থে কেইবাটাও অপচন ৰখা হৈছে গতিকে অপচন কেইটা মই ক'ব বিচাৰিছো অপচন এ শ্ৰী বিজয়পুৰম অপচন বি পয়াগ্ৰাজ অপচন চি শ্ৰীভূমি অপচন ডি অযোধ্যা গতিকে ইয়াৰে ভিতৰত আপুনি বাছনি কৰিব লাগিব কোনটো উত্তৰ শুদ্ধ আৰু উত্তৰটো আপুনি দিব লাগিব time8.in ৱেবছাইটত আৰু এই অনুষ্ঠানত যথেষ্ট সংখ্যক দৰ্শকে সমাদৰ কৰিছে বা আঁকোৱালি লৈছে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকলে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিছে গতিকে আপুনি এই অনুষ্ঠানত অংশগ্ৰহণ কৰক আপুনিও শুদ্ধ উত্তৰ দিয়ক আৰু শুদ্ধ উত্তৰ দিয়াৰ পিছতে আপোনাৰ নাম প্ৰকাশ কৰা হ'ব Time8ৰ অফিচিয়েল ৱেবছাইটত গতিকে 19 নৱেম্বৰৰ প্ৰশ্ন আছিল মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত আৰু যথেষ্ট সংখ্যক দৰ্শকে ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিছিল বা দিছিল ইয়াৰে ভিতৰত তিনিগৰাকী ভাগ্যৱান প্ৰতিযোগী হিচাপে বিবেচিত হৈছে যেটো শুদ্ধ উত্তৰ আছিল তেজপুৰ গতিকে ভাগ্যৱান তিনিগৰাকীৰ নাম পুনৰবাৰ ল'ব বিচাৰিছো চেনিৰাম চুটিয়া চাৰমিন চুলতানা আৰু পমি বৰুৱা এই তিনিগৰাকী ভাগ্যৱান হিচাপে বিবেচিত হৈছে গতিকে আজিৰ প্ৰশ্নটো পুনৰবাৰ কৈছো আপোনাৰ সুবিধাৰ্থে কৰিমগঞ্জ জিলাৰ নতুন নাম কি কৰিমগঞ্জ জিলাৰ নতুন নাম কি অপচন দিয়া হৈছে আপোনাৰ সুবিধাৰ্থে কেইবাটাও অপচন ৰখা হৈছে চাৰিটাকৈ অপচন ৰখা হৈছে পুনৰবাৰ কৈছো অপচন কেইটা অপচন এ হৈছে বিজয়াপুৰম অপচন বি পয়াগ্ৰাজ অপচন চি শ্ৰীভূমি অপচন ডি অযোধ্যা গতিকে ইয়াৰে ভিতৰত আপুনি বাছনি কৰিব লাগিব কোনটো উত্তৰ শুদ্ধ পুনৰবাৰ প্ৰশ্নটো ক'বলৈ চেষ্টা কৰিছো কৰিমগঞ্জ জিলাৰ নতুন নাম কি অপচন এ শ্ৰী বিজয়াপুৰম অপচন বি পয়াগ্ৰাজ অপচন চি শ্ৰীভূমি অপচন ডি অযোধ্যা গতিকে ইয়াৰে ভিতৰত আপুনি বাছনি কৰিব লাগিব কোনটো উত্তৰ শুদ্ধ আৰু শুদ্ধ উত্তৰটো আপুনি আমালৈ পঠাওক আপুনি শুদ্ধ উত্তৰ দিয়াৰ পিছত আপোনাৰ নামো প্ৰকাশ কৰা হ'ব Time8ৰ অফিচিয়েল ৱেবছাইটত যেহেতু প্ৰত্যেক দিনে যেহেতু নতুন প্ৰশ্ন থাকে আৰু প্ৰশ্নৰ যিসকলে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰা হয় Time8ৰ অফিচিয়েল ৱেবছাইটত গতিকে আজিৰ প্ৰশ্নৰো যথেষ্ট সংখ্যক দৰ্শকে ইতিমধ্যে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ নাম উল্লেখ কৰিব বিচাৰিছো শিৱানী কলিতাই শ্ৰীভূমি বুলি উল্লেখ কৰিছে ৰেণু বসুমতাৰে শ্ৰীভূমি বুলি উল্লেখ কৰিছে ৰাজু দে শ্ৰীভূমি বুলি উল্লেখ কৰিছে এন জামালে শ্ৰীভূমি বুলি উল্লেখ কৰিছে ৰণময় চৰকাৰে শ্ৰীভূমি বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে উত্তৰসমূহ দৰ্শকসকলে দিবলৈ চেষ্টা কৰিছে গতিকে আপুনি এই অনুষ্ঠানত অংশগ্ৰহণ কৰক আপুনিও শুদ্ধ উত্তৰ পঠাওক আপোনাৰ নামো প্ৰকাশ কৰা হ'ব Time8ৰ অফিচিয়েল ৱেবছাইটত ৰণময় চৰকাৰে শ্ৰীভূমি বুলি উল্লেখ কৰিছে শ্ৰুতিলেখা ডেকাই শ্ৰীভূমি বুলি উল্লেখ কৰিছে হিতেশ্বৰ সূত্ৰধাৰে শ্ৰীভূমি বুলি উল্লেখ কৰিছে পুনৰবাৰ দৰ্শকসকলৰ সুবিধাৰ্থে মই প্ৰশ্নটো ক'বলৈ চেষ্টা কৰিছো আজিৰ প্ৰশ্ন হৈছে কৰিমগঞ্জ জিলাৰ নতুন নাম কি আৰু আপোনাৰ সুবিধাৰ্থে অপচন 4টাকৈ ৰখা হৈছে গতিকে অপচন এ হৈছে শ্ৰী বিজয়পুৰম
অপশ্যন বি প্ৰয়াগৰাজ, অপশ্যন চি শ্ৰীভূমি, অপশ্যন ডি অযোধ্যা। গতিকে কৰিমগঞ্জ জিলাৰ নতুন নাম কি আপুনি উল্লেখ কৰিব পাৰিব? শ্ৰী বিজয়পুৰম নে প্ৰয়াগৰাজ, শ্ৰীভূমি নে অযোধ্যা? কোনটো উত্তৰ শুদ্ধ আপুনি আমালৈ উত্তৰটো পঠাওক। আৰু যদি আপুনি শুদ্ধ উত্তৰ দিব পাৰে তেন্তে আপোনাৰ নামো প্ৰকাশ কৰা হ'ব টাইম8ৰ অফিচিয়েল ৱেবছাইটত। মন্ত্ৰনাথে শ্ৰীভূমি বুলি উল্লেখ কৰিছে, ৰিজু কাকতিয়ে শ্ৰীভূমি বুলি উল্লেখ কৰিছে, চাইমুন নাজনীনে শ্ৰীভূমি বুলি উল্লেখ কৰিছে, ভূপালীয়ে উল্লেখ কৰিছে শ্ৰীভূমি, সমৰনাথে শ্ৰীভূমি বুলি উল্লেখ কৰিছে, নিজামে উল্লেখ কৰিছে শ্ৰীভূমি, ভূপালীয়ে উল্লেখ কৰিছে শ্ৰীভূমি। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে দৰ্শকসকলে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিছে। গতিকে আপুনি অনুষ্ঠানত অংশগ্ৰহণ কৰক, আপুনিও শুদ্ধ উত্তৰ পঠাওক, আপোনাৰ নামো প্ৰকাশ কৰা হ'ব টাইম8ৰ অফিচিয়েল ৱেবছাইটত।